Hi everyone, welcome back to my channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে। Last few days or পৰা মই মোৰ চেনেলত স্কিন কেয়াৰৰ ভিডিঅ'জ বেছি পোষ্ট কৰি আছো কাৰণ আমি কোৱাৰেণ্টাইনত আছো, লকডাউন চলি আছে আৰু বৰ্তমানটো কতো ওলাই যোৱাৰ কথা নাই, সেইকাৰণে মেকআপ ভিডিঅ'জ মই বেছি পোষ্ট কৰা নাই। ইয়াৰ আগতে মই কেইটামান স্কিন কেয়াৰৰ ওপৰত ভিডিঅ' দিছো, হেতু মই তলত ডেসক্ৰিপচন বক্সত লিংক কৰি দিম, ইচ্ছা কৰিলে হেতু চাব পাৰে। এনিৱেজ, কামিং টু টুডেজ টপিক, আজিৰ ভিডিঅ'টো হৈছে ফেস পেকৰ ওপৰত, ফেস পেক বা ফেস মাস্ক টু গেট নেচাৰেলি গ্লোয়িং, ৰেডিয়েণ্ট এণ্ড ইউথফুল স্কিন। এণ্ড মই আশা কৰোঁ এইটো ভিডিঅ' হেল্পফুল হ'ব ফৰ মেন এজ ৱেল এজ ফৰ উইমেন। যিহেতু এতিয়া গৰম দিন আহি আছে এণ্ড আমাৰ সকলোৰে ছানবাৰ্ণ বা ছান টেনিং হৈ যায়, আনইভেন স্কিন টোন হৈ যায়। বৰ্তমানটো সকলোৱে ঘৰৰ ভিতৰতে আছোঁ, কিন্তু এবাৰ লকডাউন যেতিয়া শেষ হ'ব তাৰপিছত আমি কণ্টিনিউ কৰিম উইথ আৱাৰ ডেইলি শ্বেডিউল এণ্ড ডেইলি এক্টিভিটিজ। চ' ছামাৰ্ছত এনেও আমাৰ দৰকাৰ পৰে ফেচ পেকৰ। চ' আই হোপ দিছ ভিডিঅ' উইল হেল্প ইউ আউট। চ' লেটছ গেট ষ্টাৰ্টেড। ফেচ পেকটো বনাবৰ কাৰণে ফাৰ্ষ্টতে আমি ইউজ কৰিম দৈৰ যোনটো পানী সেইটো মই চেকি পেলাই দিছোঁ, সেইকাৰণে অকণমান স্লাইট থিক কনচিষ্টেঞ্চি হৈছে, এনেকুৱা কনচিষ্টেঞ্চি হ'লে ভাল। এতিয়া ইয়াৰ পৰা মই অলপমান দৈ ল'ম। ইমানখিনি 2 চামুচ বা 3 চামুচ দৈ লৈছোঁ। সেকেন্ড ইনগ্ৰেডিয়েণ্ট যোনটো মই ইউজ কৰি আছোঁ সেইটো হৈছে চেণ্ডেলউড পাউডাৰ এণ্ড দিছ ইজ বাই এল্পছ গুডনেছ। 2 চামুচ বা 3 চামুচৰ জোখত মই ইয়াতে ঢালি লৈছোঁ। লাষ্ট ইনগ্ৰেডিয়েণ্ট যোনটো মই ইউজ কৰিছোঁ সেইটো হৈছে হালধি বেছি নল'ব, আধা চামুচ ল'লে হৈ যায়। এতিয়া মই এইটো ভালকৈ মিক্স কৰি ল'ম। চ' আৱাৰ ফেচ পেক ইজ ৰেডি। মই মোৰ ফেচ ৱাশ্ব কৰি লৈছোঁ। এতিয়া মই এইটো ফেচ মাস্ক মোৰ ফেচত লগাম। মই এইটো ফেচ পেকত ব্যৱহাৰ কৰিছোঁ দৈ, ডেট ইজ কাৰ্ড, এণ্ড দৈত থাকে লেক্টিক এচিড যোনটোত ব্লিচিং প্ৰপাৰ্টিজ থাকে এণ্ড আমাৰ স্কিনটো বহুত ধুনীয়াকৈ ক্লেন্স কৰে। এইটো ড্ৰাই স্কিনৰ কাৰণেও ভাল হয় এজ ৱেল এজ অইলি স্কিনৰ কাৰণেও ভাল হয়। দৈয়ে একনি প্ৰব্লেমটো কমায় বাই ডেষ্ট্ৰয়িং দ্য বেক্টেৰিয়াজ ডেট কজেছ একনি এণ্ড পিম্পলছ। দৈয়ে আমাৰ ছালখন উজ্জ্বল কৰি তোলে আৰু আমাৰ ছালত যদি কোনো ধৰণৰ ছান টেনিং আছে বা আনইভেন স্কিন টোন আছে সেইটো ইভেন কৰি তোলে। নেক্সট মই ব্যৱহাৰ কৰিছোঁ চন্দন, ডেট ইজ চেণ্ডেলউড পাউডাৰ। চেণ্ডেলউড পাউডাৰত থাকে এণ্টিছেপ্টিক প্ৰপাৰ্টিজ আৰু সেইটোৱে আমাৰ ছালত যোনখিনি স্কাৰ্ছ আছে বা একনে মাৰ্কছ আছে সেইখিনি ঠিক কৰে। অলছ' চেণ্ডেলউড ইজ নোন ফৰ ইটছ এণ্টি এজিং প্ৰপাৰ্টিজ। আমাৰ ছালত যোনটো বয়সৰ কাৰণে ৰিংকলছ পৰে বা ফাইন লাইনছ পৰে সেইটো কমোৱাটো সহায় কৰে চন্দনে। লাষ্টলি মই ইউজ কৰিছোঁ টাৰ্মেৰিক, ডেট ইজ হালধি। ইয়াতে থাকে এণ্টিছেপ্টিক প্ৰপাৰ্টিজ যোনটোৱে আমাৰ ছালত থকা একনিখিনি ঠিক কৰে, লগতে আমাৰ ছালত যদি কোনো ধৰণৰ পিগমেণ্টেশ্যন আছে বা ডাৰ্ক চাৰ্কলছ আছে সেইটো কমোৱাত সহায় কৰে। আমাৰ ছালখন নেচাৰেলি ব্ৰাইটেন কৰে আৰু গ্ল' এড কৰে, আৰু যদি কোনো ধৰণৰ ষ্ট্ৰেচ মাৰ্কছ আছে বা স্কাৰ্ছ আছে সেইটো কমোৱাটো সহায় কৰে। আটাইখিনি আমাৰ ছালৰ কাৰণে খুবেই ভাল হয়। চ' মই এইটো ফেচ মাস্ক ফেচতো লগালোঁ, ডিঙিটো লগালোঁ আৰু হাততো লগালোঁ। এতিয়া মই 10 to 15 মিনিটছ ৱেইট কৰিম, তাৰপিছত যেতিয়া এইটো শুকাব তাৰপিছত মই ভালকৈ ধুই ল'ম। চ' চি ইউ আফটাৰ 15 মিনিটছ। মই মোৰ ফেচ ৱাশ্ব কৰি ল'লোঁ 15 মিনিটছ ৱেইট কৰি। তাৰপিছত মই এতিয়া মোৰ ফেচ মইশ্চাৰাইজ কৰিম, তাৰে কাৰণে মই ইউজ কৰি আছোঁ এইটো গাৰ্নিয়াৰ ৰিংকল লিফ্ট ক্ৰীম। আপুনি যি বেলেগ মইশ্চাৰাইজাৰ ইউজ কৰি ভাল পায় সেয়া ইউজ কৰিব পাৰে। So yeah, with that I'm done. Okay guys, so that's it for today's video. I hope you found this video helpful. এইটো ফেচ পেক আপোনালোকে নিশ্চয় গৰম দিনত ব্যৱহাৰ কৰিব পাৰে to get rid of the tanning and uneven skin tone. This is a very easy and effective DIY. লগতে আমব্ৰেলাজ আৰু SPF ব্যৱহাৰ কৰিব নাপাহৰিব, স্পেচিয়েলি জুন আৰু জুলাইৰ মাহকেইটাত, কাৰণ সেইটো টাইমত বহুত বেছি গৰম থাকে আৰু অকল ছানবাৰ্ণৰ কাৰণে নহয়, যোনটো ছানৰ UV ৰেজ সেইটো আমাৰ স্কিনৰ কাৰণে হাৰ্মফুল হয় অলছ' ইন দ্য লংগাৰ ৰান। চ' ডু টেক কেয়াৰ অফ ইয়ৰ স্কিন। So yeah, that was all about today's video. If you liked the video, then please give it a big thumbs up and also subscribe to my channel. See you in my next video. Until then, take care and bye-bye.